নমস্কাৰ, আজি আমি যাব ওলালোঁ পিকনিক খাবলৈ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, ওচৰতে বট্টাৰী নামৰ ঠাইত। আৰু যোৱাৰ আগতে আদা নেহৰু এইবিলাক চেলাই ল'লোঁ আৰু এইখন গাড়ীতে আমি যাম। আমি তেল উলিয়াই আছোঁ বৰ্তমান গাড়ীত ভৰাবলৈ। মানে গাড়ীখনত তেল নাই, তাৰ কাৰণে এইটো কৰিব লগা হ'ল। মানে কি হয় না, কম দামী বাজেটৰ খানা হয়, সেইকাৰণে আমি মেচিনৰ পৰা ওলাব লগা হৈছে। তেল কিনিবৰ পইচা নাই, তেল কিনিব পইচা নাই, মানে দেশী যোগাৰ। আৰু এনেকৈ তেল চেল ভৰাই আমি যাব ওলালোঁ। আৰু এইখনে হৈছে সেই গাড়ীখন যিখনত আমি দুটা যাম, মানে ড্ৰাইভাৰ আৰু মই। গাড়ীখনৰ অৱস্থাটো এবাৰ চাই লওক। আৰু তাৰপিছত বক্স আদি ল'লোঁ। আৰু এনেকৈতো টুক টাককৈ গৈয়ে আছিলোঁ, কিন্তু সমস্যাটো তেতিয়া হ'ল যেতিয়া ইহঁতে মোক শ্বিফ্ট কৰি দিলে আগৰ পৰা পিছলৈ। আৰু এতে উঠাটো হয়তো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল, কাৰণ এটোত মই ইমান ঠেচকা খাইছোঁ, মোক জীৱনটোৱে দিয়া নাই। মোক ক'ত আনলিও ভাই, মই নাহোৱা আহোঁতে মই নুঠো এতে। আৰু এনেকুৱা ৰাস্তাৰে গ'লোঁ আৰু অফ ৰোডিং কাক কয় মই আজি বুজি পালোঁ। আৰু আহিবালো জাগাখিনি। হাই গাইজ, আমি পিকনিক খাব আহিছোঁ এয়া চৰত, ব্ৰহ্মপুত্ৰ চৰত। অলপ এনজয় কৰিম আৰু প্ৰথমতে বস্তুখিনি নমাই লওঁ, তাৰপিছত আমি এনজয় কৰিম। অ'কে, বাই। তাৰপিছত অলপ ঠাইখিনি আনবক্সিং কৰিলোঁ। This is better than Goa Island, yes. তাৰপিছত খালোঁ কণী। আৰু এতিয়া খাম সকলোতকৈ প্ৰয়োজনীয় বস্তুটো, অৰ্থাৎ চাহ। চেকনি অনা নাই, তাৰ কাৰণে এনেদৰেই চাহখিনি চেকি লোৱা হ'ল। আৰু এইবাৰ খাম চাহ। Everyone's favorite. তাৰপিছত এনেই অলপ ঘূৰিলোঁ ফুৰিলোঁ। কি বনাইছা পল্লৱ? ভিডিঅ'ই কৰিছোঁ ৰ। আৰু আমাৰ সকলোৰে শুই থকা ডেন্সাৰজন সাৰ পাই গ'ল আৰু আমি সকলোৱে ডেন্স কৰিলোঁ। ইয়াৰ জোচ বেলেগ। একো কাম চাম নকৰি কেৱল খোৱা আৰু লেকচাৰ দিয়াৰ কাৰণে ইয়াক মই অলপ বুজালোঁ যে এনেই কৰিব নালাগে। চাম যেনেকা তাৰিকা থৰা কেজুৱেল থা। তাৰপিছত মায়ে মোক গীটাৰ শিকাই আছে। ইয়াক কেৱল খোৱা আৰু বুকি থকাই দেখিব। তাৰপিছত সকলো ভাগৰি পৰি গ'ল, কিন্তু মই ভাগৰা নাই। আৰু তাৰপিছত অতি সুন্দৰকৈ এসাঁজ খালোঁ সকলোৱে মিলি। তাৰপিছত বাচন ধুব গ'লোঁ। আৰু এই নদীৰ ওচৰত নাযাব দিয়ক, বহুত ডেঞ্জাৰাছ। তাৰপিছত গোটেইকেইটাক অলপ এবাৰ দেখুৱাই দিলোঁ। মোক বাহিৰে ইয়াত গোটেইকেইটাই আছে। গাইজ, এমাহা ফকতীয়া কাম, একো কাম চাম কৰা নাই। লাষ্টত এইটো ভিডিঅ'ৰ কাৰণে দাঙি আছে বস্তু মাহা, কিন্তু একো কাম কৰা নাই। হয় নেকি? দে। তাৰপিছত আৰু মই ইয়াতে উঠবা লগা হ'ল। উঠবাৰ ইচ্ছা নাছিল, কিন্তু আৰু শেষত উপায় নাপায় ময়ে ইয়াত আহিব লগা হ'ল। আৰু ইয়াত উঠাৰ যিটো এক্সপিৰিয়েঞ্চ, সেইটো নেক্সট লেভেল। একবাৰ পিঠিত খুনা খাং, একবাৰ হাতত খুনা খাং, একবাৰ মাথাত খুনা খাং, একবাৰ ভতৰাৰ কোব খাং। গতিকে আজিৰ পৰা ইয়াত আৰু মই নুঠো। ধন্যবাদ।